নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাইছোঁ। আৰু ৰাতিপুৱাই মই আজি চাদৰ মেখেলা পিন্ধি সকাম খাবলৈ ওলাইছোঁ। ঠিকেই শুনিছে, আজি বেংগলৰত আমি সকাম খাবলৈ যাম আৰু লগতে আপোনালোককো লৈ যাম। আৰু এই সেন্দুৰটো দেখিছেনে? এই সেন্দুৰটো হৈছে মই বেলেগে ৰখা সেন্দুৰ। মানে ক'ৰবাত যেতিয়া আমি পবিত্ৰ স্থানলৈ যাওঁ তেতিয়া মই এই বেলেগে ৰখা সেন্দুৰটো ব্যৱহাৰ কৰোঁ। আমাৰ আইতাসকলে কয় যে এনেদৰে মানে বেলেগকৈ ৰখা সেন্দুৰ বোলে পবিত্ৰ স্থানলৈ লৈ যাব লাগে। আমি যিহেতু সদায় ব্যৱহাৰ কৰা সেন্দুৰটো যেতিয়াই তেতিয়াই চুই থাকোঁ, গতিকে এনেকৈ বেলেগকৈ ৰাখিব লাগে। আপোনালোকে বাৰু কি কয় জনাবচোন। ভিডিঅ' কোৱালিটিটো অকণমান বেয়া হৈছে কাৰণ পোহৰ অহা নাই, যিহেতু দৰ্জাখনৰ ফালে পিঠি দি আছোঁ, গতিকে ভিডিঅ' কোৱালিটিটোৰ কথা ইগন'ৰ কৰক। পাছে পৰে আপোনালোকক ভালকৈ দেখাম বাৰু। মই যে কেতিয়াবা ফটো ভিডিঅ' আপলোড দিওঁ, সেন্দুৰখিনি কমকৈ ওলাই থাকে, তাতো কিছুমানে কমেণ্ট কৰে সেন্দুৰখিনি ভালকৈ ল'ব নোৱাৰোঁ, কিন্তু মানুহক জ্ঞান বিলাবলৈ আহ। চাওক মহাশয়, সেন্দুৰখিনি মই সদায় এনেদৰেই লওঁ চুলিৰ মাজলৈকে। কিন্তু মই মানুহক দেখাবৰ কাৰণে গোটেই কপালখনততো মই সেন্দুৰ লগাই ফুৰিব নোৱাৰোঁ, হয়নে নহয়? আৰু মোৰ ফুট লৈ বিৰাট ভাল লাগে, ৰঙা ৰংটো বহুত প্ৰিয়। গাঁৱত থাকিলে মই এনেদৰে ডাঙৰ ফুট লওঁ, ডাঙৰ ফুট লৈ ভাল লাগে। মোকে দেখি বহুতে ল'বলৈও লৈছিল। কিন্তু এতিয়া মই যিহেতু বেংগলৰত আছোঁ, হয়নে নহয়? আৰু ৰঙা ৰঙৰ ফুটটো বিচাৰি নোপোৱাৰ কাৰণে সেইদিনাখনি ডাঙৰ ফুট এনেদৰে বিচাৰি চকলেট কালাৰকে লৈ আহিছোঁ। চাদৰ মেখেলাযোৰ পিন্ধিলে এনেকৈ যেতিয়া ফুটটো লওঁ খুব বেছি ভাল লাগে। কিন্তু ফুট লৈ ভাল পাওঁ বুলি এইটো নহয় যে প্ৰত্যেক মুহূৰ্ততে ডাঙৰকৈ ফুট লৈ পেলাই মই ঘূৰি ফুৰিম। প্ৰত্যেকটো বস্তুৰ লগত প্ৰত্যেকটো বস্তুটো নোহোৱাই, হয়নে নহয়? চাদৰ মেখেলাযোৰৰ লগতে এনেদৰে ফুটটো ল'লে ভাল লাগে। ড্ৰেছ বা চুৰিদাৰৰ লগত জানো ভাল লাগিব কওকচোন? মানুহক এনেদৰে কমেণ্ট নকৰিব। কাৰোবাক কিবা এটা কোৱাৰ আগত এবাৰ ভাবি চাবচোন। আমি যে বাহিৰত থাকিও নিজৰ কৃষ্টি সংস্কৃতিখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ, নিজক যে আমি পাহৰি যোৱা নাই, আমি অসমীয়া, সেইটো আপোনালোকে কেতিয়াও নাভাবে। মাত্ৰ যিকোনো কমেণ্ট এটা কৰি দিয়েহি। আৰু এয়া আহি পেলাই সকাম পালোহি। এয়া হৈছে বৌহঁতৰ ঘৰৰ থাপনাখন, ইমান সুন্দৰকৈ সজাইছে চাওকচোন। আৰু প্ৰসাদ ইতিমধ্যে ৰেডি হৈ গৈছে। যিহেতু আমি বাহিৰত আছোঁ, যেনেকৈ যি পাৰোঁ তেনেদৰে কৰি যাওঁ। গতিকে তাক লৈ পেলাই আপোনালোকে বেয়াখিনি খুচৰি কমেণ্ট কৰাতকৈ আপোনালোকে বাহিৰত থাকিও যে আমি এনেকৈ নিজৰ পৰম্পৰা কৃষ্টি সংস্কৃতিখিনি ধৰি ৰাখিছোঁ, অকণমান কমেণ্ট কৰি উৎসাহ জনাবচোন। তই আমুকটো কিয় নকৰিলি, আমুকটো কিয় নকৰিলি, সেইখিনি কমেণ্ট নকৰিব। কাৰণ মানুহে সুবিধা চাইহে কাম কৰিব পাৰে। বাহিৰত প্ৰত্যেকটো বস্তু কৰাটো জানো সম্ভৱ? আপোনালোকেই কওকচোন। বেংগলোৰত আকৌ ফলা মগুটো ইমান বেছি পাবলৈ নাই। কিছুমান জেগাতহে ফলা মগুটো পায়। এই ফলা মগুটোৰ যে প্ৰসাদকেইটা খাই ইমান বেছি ভাল লাগে। গোটা মগু দিলে ইমান বেছি টেষ্ট নহয়, কিন্তু ফলা মগুটো দিলে বহুত বেছি ভাল লাগে। পাবলৈ নাই, তথাপিতো এই বৌহঁতৰ ঘৰত যেতিয়া সকাম পাতে নহয়, ফলা মগুটো বিচাৰি বিচাৰি আনি প্ৰসাদ বনায়। সেইকাৰণে তেওঁলোকৰ প্ৰসাদকেইটা মানে খাই বিৰাট বেছি ভাল পাওঁ। আৰু আপোনালোকে আকৌ ইয়াতে মই ফুটটো বেছি ডাঙৰকৈ ল'লোঁ, কিবা কৰিলোঁ বুলি বহুতে বেলেগ বেলেগ ধৰণৰ কমেণ্ট কৰে। চাওক, আমি বেংগলৰত আছোঁ, বহুত দিন এবছৰ ছমাহৰ মূৰত এনেকুৱা কিবা এটা সকাম পাওঁ, তাতে ভালকৈ পিন্ধি উৰি আহোঁ, তাতে আপোনালোকে এনেকুৱা কমেণ্ট নকৰিবচোন। ভাবকচোন যে বাহিৰত থাকিও তেওঁলোকে যে আমাৰ দৰে নিয়মখিনি পালন কৰিবলৈ চেষ্টা কৰিছে, তাকে ভাবক আৰু আশীৰ্বাদ কৰকচোন। এই কমেণ্টত আহি সৰু সৰু কিছুমান খুদ উলিয়াই সমালোচনা নকৰিব, বেয়া লাগে। আমি যিহেতু বাহিৰত আছোঁ, চেষ্টা কৰিছোঁ ন, চেষ্টাৰ অসাধ্য একো নাই বুলি কথা আছে নহয়, গতিকে আশীৰ্বাদ কৰিব।